हाय फ्रेंड्स, आज आम घर मनसा पूजा आছিলে किंतु आमी पातिब নোৱাৰো लकडाउনৰ কাৰণে এবাবে আমি বুট দিম আৰু খিচিৰি খুৱাব আপোনালোকক আমি এই লকডাউনতে मनसा पूजा পাতা গোটেই ব্লগটো আপোনালোকক দেখুৱাম। এইটো এটা মই ব্লগ ছুটিকে বনাইছো বাৰু আৰু আপোনালোকে আমাৰ ভিডিও চাই কেনেকুৱা পায় তলত কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। हाय फ्रेंड्स, এতিয়া মই আহি আছো যোনটো ৰুমত এই বস্তু যোগাৰ কৰি আছে কল চল কাটি আছে নাৰিকল কাটি আছে নাৰিকল কলা আপেল তিহু এই বাতি আছে নিমখ এয়া গাখীৰ এইটো মোৰ ভাইটি হয় সি নাৰিকল কাটি আছে এয়া ইয়াত বন্তি জ্বলাই থৈছো এজনী মোৰ মা এতিয়া মই আগফাললৈ যাওঁ আৰু আগফালে আহিছোঁ মই এয়া আমি মানুহ মাতিছোঁ মানে ডাঙৰকৈ পাতা নাই আমি সৰুকৈ পাতিছোঁ গতিকে ওচৰৰ ল'ৰা ছোৱালীকেইটাক মাতিছোঁ যোন যোন আহিব এজনী আইতা আমাৰ বহি আছে আইতা এই মোৰ ভাইটি সি ল'ৰা এটাক মাতি আছে আমাৰ ওচৰৰে ঘৰৰ মই ৰাস্তালৈ আহিছোঁ এয়া চাওক মানে मनसा পূজাটো আমি হেৰিয়ত ইমান পালন নকৰোঁ কিন্তু এতিয়া ইয়াত গুৱাহাটীত পাতিব নোৱাৰি বাবে এতিয়া অকণমান হেৰি কৰিছোঁ আৰু এয়া ছোৱালী লগৰ ছোৱালী এই লগৰ ছোৱালী চাওক এয়া মোৰ লগৰ ছোৱালী কিজনী নহয় মোতকৈ ডাঙৰ হয় এই মোতকৈ এবছৰ ডাঙৰ এতিয়া আমাৰ ঘৰত मनसा পূজা আমি এতিয়া ইহঁতক মাতি আনিছোঁ বাৰু মাতি অনা নাই সিহঁত আহিছিলে আমি ৰাস্তাৰ পৰা মাতি আনিছোঁ এইজনী মোৰ আইতা লৈ যাম এতিয়া মই ভিতৰলৈ গৈছোঁ কি বা বনাইছে না নবনাব পাৰে মই চাই আহোঁ বাৰু এয়া চাওক ৰুটি বনাই আছে মানে আমি যে ৰাতিপুৱা পৰা একো খোৱা নাই সেইবাবে ৰুটি বনাই আছে এতিয়া বাজনী এতিয়া মই ইহঁতক বহিবলৈ ক'বলৈ আহি আছোঁ এইফালে ইয়াত আমি ইহঁতক বহিবলৈ দিছোঁ বহা তুমিও বহা এইজনী লাজুকী বনাইছিলি এতিয়া আমি যাওঁ আমাৰ যোনটো ৰুমত পূজা হ'ব তালৈ আকৌ এবাৰ যাওঁ সেইটো ৰুমলৈ মায়ে এয়া যোগাৰ কৰি আছে এয়া মায়ে কল ধুবলৈ নিয়ে তাৰপিছত এয়া বুট দিব প্ৰসাদ দিব এতিয়া এতিয়া মই আহিছোঁ পিছফালে য'ত এয়া কল চল ধুই আছে মায়ে
কল ধুই আছে, কল আপেল। আমি প্ৰতিবাৰে গুৱাহাটীত পাতোঁ পাপাৰ ঘৰত। এইবাৰ এতিয়া তাত পাতিব নোৱাৰোঁ, গতিকে ইয়াতে পাতিছোঁ। এয়া মায়ে ধুইছে, এতিয়া আমি ভিতৰলৈ যাওঁ। এতিয়া আমি ভাত নাখাওঁ, আমি খাওঁ ৰুটি চাহ, য'ত বায়ে এজনীয়ে ৰুটি বনাই আছে। এয়া ৰুটি বনাই আছে, চাহেদি খাম আমি এতিয়া ৰুটি। খিচিৰি দিব পিছত। বনাই আছে ৰুটি। এতিয়া মই গৈ আছোঁ আমাৰ সেই আকৰ ৰুমটোলৈকে, য'ত এইবিলাক কাম বন কৰি আছে। বলক এতিয়া ৰাস্তালৈ অকণ মই লৈ গৈ আছোঁ আপোনালোকক অকণ ৰাস্তালৈ। বাজনী মানে মোৰ আগত আছে কিজানি, ৰ'ব দেই, চেণ্ডেলযোৰ পিন্ধি লওঁ। এতিয়া বলক মোৰ লগে লগে। ধুনীয়া বতাহ মাৰিছে। আগতে গৰু আছিলে, এতিয়া গৰুটো দি দিলোঁ বেলেগত। আৰু কেইজনীমান আহিব, দাদা এটা আহিব, দাদা এটা লগৰ এটা আহিব, আকৌ ওচৰৰ ল'ৰা দুটামান আহিব, মানে দাদাও হয়। তাৰপিছত বা দুজনী আহিব, ল'ৰাটো কেতিয়া আহে বা, আৰু মোৰ লগৰ দুজনীও আহিব। এজনী মাছ বেপাৰী, এজনী সৰু মাছ বেপাৰী। এইফালে এইটো মই যে মাতি আছিলোঁ চমি লগৰ ল'ৰা এটা ওচৰলৈ, মানে আমাৰ কাষৰ ঘৰৰ। চাওক, সেইটো আমাৰ বৰ্তা। এইটো আমাৰ বৰ্তা, আপোনালোকে ভালকৈ ধৰিব পৰা নাই স্ক্ৰীণত। এই মানুহবিলাকে গম নাপায় নহয় মই অনা বুলি, নতুনকৈ খুলিছোঁ চেনেল, সেইকাৰণে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাব। আৰু মই বাৰু সেইটো কথা প্ৰথমেও কৈছিলোঁ, তেওঁ এতিয়াও আৰু এবাৰ দাদাবিলাক আহিলে মানে